আজি আকৌ খাবলৈ মন গ'ল মাটিদাইলৰ খাৰ, তাতে আকৌ তিতা ফুল দি। ৰাতিয়ে মাটিদাইলখিনি তিয়াই থ'লোঁ। ৰাতিপুৱা সময়ত ভালদৰে ধুই পিনে 2টা হুইচেল মৰাই দিলোঁ। শুকুৱাই লোৱা তিতাখিনি তিয়াই ভালদৰে চেপি ল'লোঁ। তাৰপিছতে কেৰাহী গৰম কৰি তাতে তেল দিলোঁ। 2 খিলা তেজপাত কাটি দিলোঁ। 2টা শুকান জলকীয়া, তাতে অলপ পাঁচফোৰণ দি দিলোঁ। তাৰপিছতে পিহি লোৱা নহৰু অলপ দি দিলোঁ। অলপ ব্ৰাউন কালাৰ হোৱালৈকে লৰালোঁ। তাৰপিছতে চেপি লোৱা তিতা ফুলখিনি তাতে দি দিলোঁ। অলপ সময় ভাজি লৈ তাতে বইল কৰি থোৱা মাটিদাইলখিনি দি দিলোঁ। মাটিদাইলখিনিত হালধি নিমখ মই বইল কৰোঁতে দি দিছিলোঁ। অলপ উতল অহাৰ পিছতে তাতে কলৰ খাৰ দি দিছোঁ। তাৰপিছতে নিমখ অলপমান কম হ'ব যেন লাগি আৰু অলপমান নিমখ দি দিলোঁ। ভালদৰে উতলি অহাৰ পিছতে তাতে থেতেলিয়াই লোৱা আদা অলপমান দি দিলোঁ। অলপমান ডাঠ হৈ অহা যেন দেখাৰ পিছতে তাতে কুটি লোৱা ধনিয়া অলপো দি দিলোঁ। আপোনালোকেও এনেকৈ ট্ৰাই কৰিবচোন, খাবলৈ খুব সুন্দৰ হয়। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোলৈ ধন্যবাদ। আজিলৈ আহিলোঁ দেই, বাই।